All right, so good evening everyone. আজি আপোনালোকৰ 20th of January 2026 আৰু যোনখিনি ডেইলি নিউজ এনালাইচিছ হয় সেইখিনি মই লৈ আহিছোঁ আজি 20 তাৰিখৰ নিউজ হয় এইখিনি চ' GS 1,5 আৰ্ট এণ্ড কালচাৰ যদি চাই ফেয়াৰ্ছ এণ্ড ফেষ্টিভেল তাত আপোনাৰ প্ৰথম নিউজ আছে শিল্পগ্ৰাম মহোৎসৱ চ' শিল্পগ্ৰাম মহোৎসৱ যোনটো হয় এইটো আমাৰ অসমত হৈ আহিছে বহুত আগৰ পৰাই ইনফেক্ট যদি চাই আপোনালোকে ইট ইজ অৰ্গেনাইজড বাই দ্য নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ যাৰ হেডকোৱাৰ্টাৰ ডিমাপুৰত আছে ঠিক আছে এণ্ড এই যোনটো নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ হয় ইট কামছ আণ্ডাৰ দ্য মিনিষ্ট্ৰি অফ কালচাৰ আৰু যদি চাই এবাৰ ভেনিউ ক'ত হৈছে পাঞ্জাবাৰী গুৱাহাটীত আৰু এইটো কেতিয়াৰ পৰা হ'ব 17th পৰা চলি আহিছে অহাকাইলৈ মানে 21 জানুৱাৰীলৈকে লাষ্ট হয় চ' ইউ কেন ভিজিট দ্য শিল্পগ্ৰাম মহোৎসৱ ইন পাঞ্জাবাৰী অ'কে নেক্সট আপোনাৰ নিউজ আহিছে ফ্ৰম GS 1,5 আৰ্ট এণ্ড কালচাৰ এৱাৰ্ডছত যদি চাই ইয়াত আমাৰ দুটা এৱাৰ্ড আছে প্ৰথমটো হ'ল আপোনাৰ 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল তাৰ কিছুমান এৱাৰ্ডছ আছে লিখি ৰাখিব পাৰে কাৰণ প্ৰিলিম স্পেচিফিক হয় আপোনাৰ এক্সামত আহি যাব পাৰে চ' প্ৰথম যোনটো এৱাৰ্ড হয় সেইটো বিষয়ে যদি চাওঁ তেতিয়া তাত বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড কোনে পাইছে মঞ্জুল বৰুৱাই পাইছে ফৰ হিজ ফিল্ম ৰোমেণ্টিক এফেয়াৰ্ছ তাৰপিছত বেষ্ট এক্টৰ ফিমেল এৱাৰ্ড কোনে পাইছে কছবি চনকৰি চন তেখেতে পাইছে তাৰপিছত স্পেচিয়েল জুৰি এৱাৰ্ড পাইছে বলৰাম দাসে আৰু বেষ্ট ফিল্ম যদি চাই ইণ্ডিয়ান কেটেগৰীত পাইছে আপোনাৰ সঞ্জীৱ সভা পণ্ডিতৰ এখন পাৰ্টিকুলাৰ ফিল্ম আছে তাৰ নামটো হ'ল মনত ৰাখিব পাৰে আকাশ হেনো নদীৰ নাম ঠিক আছে বেলেট টু দ্য উইণ্ডছ চ' বেলেট টু দ্য উইণ্ডছ এই মুভিখন কি বেষ্ট ফিল্ম পাইছে ইন দ্য ফিল্ম ইণ্ডিয়ান কেটেগৰী চ' ইম্পৰ্টেণ্ট হয় ডেটাকেইটা লিখি ৰাখিব পাৰে তাৰপিছত নেক্সট নিউজ আছে আপোনালোকৰ নেক্সট এৱাৰ্ডটোৰ কথা কৈছোঁ ডেট ইজ সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা মেমৰিয়েল এৱাৰ্ড 2025-26 আৰু এইবাৰ কোনে পাইছে এইটো নামটো মনত ৰাখিব প্ৰফেচাৰ ডক্টৰ তিলোত্তমা মিশ্ৰাই তাৰপিছত আৰ্ট এণ্ড কালচাৰ তেনেকুৱা একো নাই পাৰ্চনছ ইন নিউজ যদি আছাম স্পেচিফিক চাই বা তেনেকুৱা চাই বাকীবিলাক আপোনালোকে জানেই নিউজ পেপাৰত মই কভাৰ কৰোঁৱেই এতিয়া আপুনি যদি চাই এজন নিউ ITBP চিফ মানে তেখেতে মানে নিউলি ইণ্ডাক্ট হৈছে তেখেতৰ আপুনি যদি বেকগ্ৰাউণ্ড চাই পঢ়িব পাৰে শত্ৰুজিত কাপুৰ তেখেতৰ নাম ঠিক আছে এণ্ড হি ৱাজ IPS বেচ অফ 1990 এণ্ড তেখেত ফৰ্মাৰ হাৰিয়ানাৰ DGPও আছিলে ঠিক আছে চ' পাৰ্চনছ ইন নিউজ মনত ৰাখিব পাৰে তেখেতৰ নাম GS 2,5 যদি পলিটিকেল গভৰ্নেন্সত চাই তেতিয়া ৱেষ্ট বেংগলৰ যোনটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ যোনটো ইছ্যু হয় তাৰ কাৰণে আপোনাৰ সুপ্ৰিম কোৰ্টত আপোনালোকে জানি চাগে এখন 3 জাজ বেঞ্চৰ মানে এখন জুৰি ৰেডি কৰা হৈছে এণ্ড ইট ইজ হেডেড বাই চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্ত এলং উইথ জাষ্টিছ দীপাংকৰ দত্তা এণ্ড জয়মালা বাগচি ঠিক আছে চ' ৱেষ্ট বেংগলৰ যোনটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ চেলেঞ্জ যোনটো PIL বিলাক ফাইল কৰিছে আপোনালোকৰ আৰু স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কথা যদি আপোনালোকে জানে যে প্ৰথমতে আপোনাৰ বিহাৰত হৈছিলে তাৰপিছত ছেকেণ্ড ফেজত আপোনাৰ ৱেষ্ট বেংগলত হৈছিলে ঠিক আছে ডিচেম্বৰত চ' তাত PIL ফাইল কৰা আছে SIৰ এগেইনষ্টত চ' চাওঁ কি হয় সুপ্ৰিম কোৰ্টৰ কি ভাৰ্ডিক্ট আহে ছেকেণ্ড নিউজ আছে পলিটিকেল গভৰ্নেন্সৰ সেইটো হ'ল ক্লিন গুৱাহাটী গ্ৰীণ গুৱাহাটী 2026 চ' এই ইনিচিয়েটিভটো কোনে লৈছে ইট ইজ টেকেন বাই দ্য ইণ্ডিয়ান প্লাষ্টিক্স ফেডাৰেশ্যন নৰ্থ ইষ্ট চেপ্টাৰ অ'কে তাৰপিছত যদি 77 ৰিপাব্লিক ডে কথা আমি চাওঁ অলপ তাত এবাৰ যদি চাই পাৰফৰ্মেঞ্চ এৰাউণ্ড বহুতখিনি পাৰফৰ্মাৰ্ছ তাত পাৰফৰ্ম কৰিব তাৰ ভিতৰত যদি চাই কিছুমান থিমছৰ বেছড হয় পাৰফৰ্মেঞ্চবিলাক অ'কে চ' দুটা থিম বেছড হয় এবাৰ পাৰফৰ্মেঞ্চখিনি মনত ৰাখিব পাৰে এটা হ'ল স্বতন্ত্ৰতা কা মন্ত্ৰ বন্দে মাতৰম আৰু ইটো থিম কি হয় সমৃদ্ধি কা মন্ত্ৰ বিকশিত ভাৰত অ'কে তাৰপিছত GS 2,5ত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত যদি চাই ইণ্ডিয়া UAE টাইজত নতুন এটা এংগেল আমি দেখা পাইছোঁ 2026ত যেনেকৈ পাকিস্তান আৰু চাউদি আৰবিয়া এখন ডিফেন্স পেক চাইন কৰিছিলে তেনেকৈ ইণ্ডিয়ান UAEও বহুতখিনি কালি মানে পেক চাইন কৰিছে ইনফেক্ট আপোনালোকে জানে যে আমাৰ ভাৰতলৈ নিউ দিল্লীলৈ UAEৰ যোনজন প্ৰেছিডেণ্ট হয় শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান তেখেত ভাৰতলৈ আহিছিলে এলং উইথ হিজ মাদাৰ অ'কে চ' তেখেত যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া PM মোদী প্ৰথমতে তেখেতক নিজে নিউ দিল্লী এয়াৰপৰ্টত গৈ তেখেতক আপুনি ক'ব পাৰে তেখেতক এটেণ্ড কৰিছিলে আৰু তাৰ উপৰিও PM মোদীয়ে তেখেতক এটা অৰ্নেট উডেন চুইং এখন ঠিক আছে এখন জুলনা মানে উডেন চুইং হয় অৰ্নেট মানে অৰ্নামেণ্টেল উডেন চুইং এখন গিফ্ট কৰিছে ফ্ৰম গুজৰাট আৰু তেখেতৰ মানে মাতৃক আপোনাৰ যদি চাই এখন পশ্মিনা শ্বল যোনখন হয় এটা চিলভাৰ বক্সত এনেকৈ মানে চিলভাৰ বক্সৰ ভিতৰত পশ্মিনা শ্বল এখন যোনটো পশ্মিনা শ্বলৰ কথা আপোনালোকে জানে চাগে কাশ্মীৰৰ হয় ফেমাছ পশ্মিনা শ্বল চ' এটা চিলভাৰ বক্সত মানে ভৰাই পেলাই গিফ্ট দিছিলে টু হিজ মাদাৰ ইনফেক্ট UAE ক্ষেত্ৰত যদি চাই UAE হেজ ডিক্লেয়াৰ 2026 এজ দ্য ইয়েৰ অফ ফেমিলি সেইকাৰণে তেখেতে ক'ৰবালৈ গ'লেও প্ৰেছিডেণ্টে নিজৰ মাকক লৈ গৈছে ঠিক আছে দেটছ এ ভেৰি গুড চাইন আৰু ডিলছৰ কথা যদি আমি এতিয়া আহোঁ
এতিয়া 5টা ডকুমেণ্ট ইংক হৈছে ঠিক আছে বাই ইচ সাইড প্ৰথম ডিলটোৰ কথা যদি ডিছকাছ কৰোঁ ইট ইজ দ্য ষ্ট্ৰেটেজিক ডিফেন্স পাৰ্টনাৰশ্বিপ So, defense industrial collaboration and cooperation in advanced technology, cyberspace training, special operations, interoperability of militaries and counter-terrorism. এইবিলাক ওপৰত ডিফেন্স strategic defense partnership ডেভেলপ হ'ব ঠিক আছে তাৰ উপৰিও নেক্সট যোনটো আপুনি ক'ব পাৰে MOU চাইন হৈছে ইট ডিলছ উইথ দ্য LNG ডিল চ' ইণ্ডিয়া এতিয়া আপোনালোকে জানে চাগে UAE পৰা নেচাৰেল গেছ পাৰ্চেজ কৰে লিকুইফাইড নেচাৰেল গেছ LNG চ' এতিয়া ৰিচেণ্টলি আপোনাৰ এখন এগ্ৰিমেণ্ট চাইন হৈছে বিটুইন আপোনাৰ HPCL আৰু আবু ধাবি নেশ্যনেল অইল কোম্পানীৰ ভিতৰত ঠিক আছে চ' HPCL যোনটো হয় আৰু মানে আবু ধাবি UAE যোনটো আবু ধাবি নেশ্যনেল অইল কোম্পানী হয় চ' এখন ডিল চাইন হৈছে যে ইণ্ডিয়া উইল পাৰ্চেজ 0.5 মিলিয়ন মেট্ৰিক টনছ অফ LNG ঠিক আছে এণ্ড ইট উইল বি ফৰ এ পিৰিয়ড অফ 10 years আৰু এইটো কেতিয়াৰ পৰা হ'ব ষ্টাৰ্ট 2028 পৰা নেক্সট যোনটো ডিল হয় এইটো হ'ল এক্সপ্ল'ৰ কলাবৰেশ্যনছ ইন এডভান্স নিউক্লিয়াৰ টেকনলজিজ চ' বেলেগ টেকনলজি নিউক্লিয়াৰ টেকনলজি যেনেকৈ ডেভেলপমেণ্ট অফ লাৰ্জ স্কেল নিউক্লিয়াৰ টেকনলজিজ স্মল মডুলাৰ ৰিয়েক্টৰ ডিজাইন কৰা তাৰপিছত কঅপাৰেশ্যন ইন এডভান্স ৰিয়েক্টৰ চিষ্টেমছ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট অপাৰেশ্যনছ এণ্ড মেইনটেনেন্স এণ্ড নিউক্লিয়াৰ ছেফটি এইবিলাকৰ ওপৰত কি হৈছে আপোনাৰ টোটেল নিউক্লিয়াৰ টেকনলজিৰ ওপৰত কলাবৰেশ্যনছ ডেভেলপ হ'ব বিটুইন ইণ্ডিয়া এণ্ড দ্য UAE তাৰপিছত ফ'ৰ্থ যদি আপুনি চায় সেইটো এগ্ৰিমেণ্ট হৈছে ইন দ্য কঅপাৰেশ্যন অফ for cooperation in the field of artificial intelligence okay and fifth is a collaboration on setting up supercomputing clusters in India with partnership of the UAE in fact India and UAE মানে তাৰ লগতে ডিফেন্স এই বেলেগ এগ্ৰিমেণ্টখিনি যে চাইন কৰিছে তাৰ ওভাৰঅল যদি চাই ইণ্ডিয়া আৰু UAE যোনটো এনুৱেল ট্ৰেড টাৰ্গেট হয় সেইটো আপ টু $200 বিলিয়ন লৈকে লৈ যাব বাই 2032 এইটো টাৰ্গেট ডিচাইড হৈছে বাই বোথ দ্য কাণ্ট্ৰিজ নেক্সট যদি আপোনালোকে জানে চাগে সকলোৱে যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ তেখেত এতিয়া বৰ্তমান ডেভছত আছে ক্লষ্টাৰ্ছত আছে ছুইজাৰলেণ্ডৰ ফৰ দ্য এনুৱেল মিটিং অৰ ছামিট এট ডেভছ চ' ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ যোনখন 2026 এনুৱেল মিটিং বা ছামিট হয় ডেভছত সেইখনত তেখেতে পাৰ্ট লৈছে এলং উইথ অন্ধ্ৰপ্ৰদেশৰ যোনজন চিফ মিনিষ্টাৰ হয় চন্দ্ৰবাবু নাইডু এলং উইথ আদাৰ ডিগনিটৰিজ অ'কে চ' এতিয়া যদি চাই এই পাৰ্টিকুলাৰ ছামিটখন আপোনালোকৰ 19 বা 23 পাঁচদিনীয়া এটা ছামিট হয় আৰু ইয়াত পাৰ্টিচিপেণ্টছ কোন থাকিব ৱৰ্ল্ড লিডাৰ্ছবিলাক থাকিব বেলেগ দেশৰ প্ৰেছিডেণ্ট হওক প্ৰাইম মিনিষ্টাৰ্ছ হওক চিফ এক্সিকিউটিভ অফিচাৰ CEOs থাকিব অফ দ্য মাল্টিনেশ্যনেল কোম্পানী ছিনিয়ৰ অফিচিয়েলছ থাকিব অফ দ্য ৱৰ্ল্ড বেংক WTO IMF ঠিক আছে তাৰ উপৰিও চিফ মিনিষ্টাৰ এতিয়ালৈকে যদি চাই তেখেতে যেতিয়া যোৱাকালি গৈছিল তেখেত চ' তেখেতে আফটাৰ লেণ্ডিং ইন ডেভছ তেখেতে তাত যোনটো আমাৰ ইণ্ডিয়ান ডাইছপৰা হয় NRIছবিলাক যোনে জুৰিকত আছে তাৰ পৰা লগ কৰিব আহিছিলে তেখেতক ইনফেক্ট ছিংগাপুৰৰ প্ৰেছিডেণ্ট থাৰ্মান শাংমুগাৰত্তম তেখেতেও লগ পাইছে এলং উইথ আপোনালোকে জানে CM অন্ধ্ৰপ্ৰদেশ চন্দ্ৰবাবু নাইডু তাৰ উপৰি ৱৰ্ল্ড বেংকৰ প্ৰেছিডেণ্টো আহিছিলে তেখেতক CMক লগ কৰিছে অজয় বাংগা লগ কৰিছে অ'কে ইউনিয়ন চিভিল এভিয়েশ্যন মিনিষ্টাৰ ৰামমোহন নাইডু তাত আছিলে এতিয়া নেক্সট আপোনাৰ GS 3.5 ছায়েন্স এণ্ড টেকৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই AI ওপৰত এটা ইছ্যু আছে ডেট ইজ দ্য গ্ৰক ইছ্যু গ্ৰকৰ কথা আপোনালোকে গম পাইছে চাগে গ্ৰক ইজ এ জেনাৰেটিভ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এটা জেনাৰেটিভ AI বট হয় ঠিক আছে ইট ইজ ডেভেলপ বাই XAI এতিয়া এই পাৰ্টিকুলাৰ বটটো ডেভেলপ কৰিছিলে আপোনালোকৰ এলন মাস্কৰ কোম্পানীয়ে ঠিক আছে X আৰু এতিয়া যদি চাই ইট ৱাজ লঞ্চ ইন November 2023 by Elon Musk as an initiative based on the large language model LLM হিচাপে ধৰক তাক মানে লঞ্চ কৰা হৈছিলে গ্ৰকৰ যদি এপটোৰ কথা চাই ইট ইজ অপাৰেটেবল ইন বোথ দ্য iOS মানে যোনটো এপলৰ প্লেটফৰ্ম হয় এজ ৱেল এজ এণ্ড্ৰইড প্লেটফৰ্মতো তাক অপাৰেট কৰিব পাৰিব ঠিক আছে এণ্ড ইট কেন বি ইণ্টিগ্ৰেটেড উইথ টুইটাৰ X যোনটো আমি কওঁ এণ্ড টেছলাছ অপটিমাছ ৰবট এতিয়া চেট বক্স যোনটো হয় গ্ৰক নামটো দিয়া হৈছে it has been coined by the American author Robert A. Heinlein to describe a form of understanding. এই বটটোৰ কথা যদি আমি চাওঁ the bot has generated various controversial responses. In fact, এতিয়া যদি চাই এই বটটো নিউজত কিয় আহিছে এই যোনটো XAI ইউজ কৰিছে গ্ৰক বটটো সেইটোত বহুতখিনি আপোনাৰ মানে কি হয় controversial responses generate কৰিছে including conspiracy theories praise of Adolf Hitler anti-Semitism ঠিক আছে তাৰ উপৰি it has also created sexual images of the children so এইকাৰণে নিউজত আছিলে it has also referred to Elon Musk's views when asked about controversial topics or difficult decisions updates since 2023 have shifted the bot politically rightward to provide conservative responses to the users to the queries মানে কি হৈছে বটটোক আপগ্ৰেড কৰিছিলে 2023 চনত ঠিক আছে আফটাৰ 2023 it has been seen that বটে যোনটো বট হয় গ্ৰক
গ্ৰকৰ কথা কৈছোঁ এই বটটোৱে চেটবটটোৱে কি কৰিছে ইট হেজ শ্বিফটেড ইটছ ৰেছপন্সেছ মানে কুৱেৰিজ যোনবিলাক কৰে তাৰ ৰেছপন্সখিনি দিয়ে ন বটটোৱে আপোনাৰ পলিটিকেলি ৰাইট উইঙৰ পিনে মানে বেছি ইনক্লাইন আনচাৰ দিয়া দেখা গৈছে ঠিক আছে চ' এইখিনি ইছ্যুজ আছিলে আপোনাৰ যোনখিনি আজি নিউজ পেপাৰত মই কভাৰ কৰিলোঁ আই হোপ ইউ লাইক দ্য ভিডিঅ' মই 8টা বজাত লাইভ আহিম টু ডিছকাছ ছাম মোৰ থিংছ চ' তেতিয়া আমি আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ ঠিক আছে চ' পঢ়ি থাকক আপোনালোকে ইয়াৰ বেচিছত যোনখিনি আই মিন ডেইলি আনচাৰ যোনখিনি নিউজ এনালাইচিছ হয় তাৰ বেচিছত মই কেইটামান আপোনালোকক কুৱেশ্যনছো দিছিলোঁ ঠিক আছে এইখিনি হ'ল কুৱেশ্যনছ আপোনালোকৰ এটেম্প কৰিব কুৱেশ্যনখিনি আপোনালোকে আৰু যোনে নতুনকৈ জইন কৰিছে সকলোকে মই ফৰৱাৰ্ড কৰি দিছোঁ আপোনালোকে পাইছে গোটেই বস্তুখিনি চাগে যেনেকৈ শিল্পগ্ৰামৰ মই এইমাত্ৰ কৈছিলোঁ কথাটো শিল্পগ্ৰাম যোনটো মহোৎসৱ হয় তাৰ ওপৰত এইটো প্ৰশ্ন আছে তাৰপিছত আপোনালোকৰ যোনটো 22nd 3rd এছিয়ান ফিল্ম ফেষ্টিভেল হয় তাত আপোনালোকৰ এইখিনি কুৱেশ্যন আছিলে ঠিক আছে তেনেকৈ সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মা মেমৰিয়েল এৱাৰ্ড যোনটো হয় তাৰ বিষয়টো আছে ITBB নতুন জেনেৰেল কোন মানে আই মিন DGP কোন হয় সেইটোৰ ওপৰত প্ৰশ্ন আছে ঠিক আছে 5th কুৱেশ্যনটো আছিলে ৱেষ্ট বেংগলৰ SIৰ ওপৰত যোনটো টপিক পঢ়াইছোঁ তাৰ ওপৰতে আছে ক্লিন গুৱাহাটী গ্ৰীণ গুৱাহাটী ইনিচিয়েটিভৰ ওপৰত আছে তাৰপিছত ব্ৰড পাৰফৰ্মেঞ্চ থিমছ অফ 77th ৰিপাব্লিক ডে চেলিব্ৰেশ্যন কি আছিলে তাৰপিছত ইণ্ডিয়া UAE ৰিলেশ্যনৰ ওপৰত কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় আৰু তাৰপিছত ইণ্ডিয়া UAE যোনটো ট্ৰেড টাৰ্গেট হয় এনুৱেল বাইলেটাৰেল ট্ৰেড টাৰ্গেট অফ 200 বিলিয়ন ঠিক আছে এইটো কেতিয়ালৈকে এচিভ হ'ব আৰু গ্ৰক AI চেটবটৰ কথা পঢ়াইছিলোঁ তাৰ ওপৰত এইখিনি কুৱেশ্যন আছে চ' লগতে আপুনি ডিটেইল আনচাৰ কিউজ দি দিছোঁ মই ইয়াত পঢ়ি ল'ব আপোনালোকে ঠিক আছে চ' ডেট ৱাজ ইট থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড হেভ এ গ্ৰেট ডে হেড